নমস্কাৰ বন্ধু বান্ধৱীসকল বহু দিনৰ মূৰত ৰেচিপিৰ ভিডিঅ' এটা লৈ আনিছোঁ ঘৰৰ প্ৰব্লেম হৈ থকাৰ কাৰণে মই ৰেচিপিৰ ভিডিঅ' দিয়া নাই একো ঔটেঙা মাছৰ ঝোল এটা ৰেচিপি লৈ আনিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব তেনেহ'লে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আহক মাছ ভাজিব সকলোৱে জানে তথাপিও মই এবাৰ দেখুৱাই দিছোঁ মাছখিনি ভালদৰে ধুই পখালি লৈ নিমখ হালধি সানি এইখিনি তেলত অলপমান ভাজি ল'ম মই আশা কৰোঁ মোৰ ভিডিঅ'বোৰ আপোনালোকে আঁকোৱালি ল'ব বুলি কেৰাহীত মই তেল দিছোঁ তেল গৰম হোৱাৰ পাছত মই মাছ এটা এটাকৈ দি দিছোঁ আৰু মাছখিনি মই ইমান ডিপ ফ্ৰাই কৰি লোৱা নাই এফাল ভাজি লোৱাৰ পাছত মই আনফালে লুটিয়াই দিছোঁ মাছখিনি ফ্ৰাই কৰা হৈ গৈছে মই এইটো এটা এটাকৈ উলিয়াই ল'ম এতিয়া আনফালে মই ইয়াতে ঔটেঙা টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ লগতে মই আলু লৈছোঁ আৰু এইখিনি এতিয়া মই বইলত দিম ভালদৰে ধুই পখালি ল'লোঁ কুকাৰত মই বইলত দিছোঁ ইয়াতে আৰু 3টা হুইচেল লগাইছোঁ আনফালে মই কেৰাহী এটা বহাইছোঁ কেৰাহীত মই মিঠাতেল দিলোঁ মিঠাতেল গৰম হোৱাৰ পাছত মই ইয়াতে শুকান জলকীয়া এটা আৰু পাঁচফোৰণ দিম লগতে মই বেহাৰ দিম অলপমান তেলত বেহাৰখিনি দিলে অলপমান ফুটিব শুকান জলকীয়া বেহাৰখিনি কলা পৰালৈকে মই এইখিনি অলপমান ভাজি লৈছোঁ তাৰ পাছতে আদা নহৰু মই থেতেলি লৈছোঁ এতিয়া মই আদা নহৰুখিনি ইয়াতে দি দিম আদা নহৰুখিনি মই অলপমান সময় ভাজি লৈছোঁ আনফালে বইল কৰি থৈ দিয়া মই ঔটেঙাখিনি আৰু আলুখিনি উলিয়াই লৈছোঁ আৰু এতিয়া মই ঔটেঙা আলুখিনি ইয়াতে একেলগে দি দিম এইখিনি দিয়াৰ পাছত মই এইখিনি অলপমান সময় ফ্ৰাই কৰি ল'ম মই ইয়াতে কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ অকল মই ইয়াতে হালধি গুড়া দিছোঁ আৰু লগতে মই সোৱাদ অনুসৰি নিমখ দিম এইখিনি অলপমান মিলাই লৈছোঁ ইয়াতে মই সোৱাদ অনুসৰি নিমখ দি লৈছোঁ একেলগে কেঁচা জলকীয়া দুটা মই ওপৰতে কাটি দিলোঁ ঔটেঙা বইল কৰি থৈ দিয়া পানীখিনি মই ইয়াতে দি দিছোঁ এতিয়া এইখিনি অলপমান উতল আহিবলৈ দিছোঁ তাৰ পাছতে ইয়াতে মই মাছখিনি দি দিছোঁ মাছখিনি দিয়াৰ পাছত মই 5-6 মিনিটমান এইখিনি ল' ফ্লেমতে মই উতলিবলৈ দিম এতিয়া মই ইয়াতে ঢাকন মাৰি দিছোঁ পানীৰ পৰিমাণটো আপোনালোকৰ প্ৰয়োজন অনুসৰি ৰাখিব পাৰে এইখিনি 5-6 মিনিটৰ পাছত মই ল' ফ্লেমত উতলোৱাৰ পাছত এইখিনি এতিয়া হৈ গৈছে মই নমাই ল'ম ঔটেঙাৰ ঝোলটো মই ইয়াতকৈ আৰু কমাই নিদিওঁ এইখিনি হৈ গৈছে মই এতিয়া নমাই ল'ম একেবাৰে সাধাৰণভাৱে মই ঔটেঙাৰ ঝোলটো এনেকৈ বনালোঁ আৰু আপোনালোকে বহুতো বনাবও জানে এনেকৈ আৰু বহুতে বনাবও নাজানে সেইকাৰণে আপোনালোকৰ লগত মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ তেনেহ'লে ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে আৰু মোৰ চেনেলত যদি আপুনি নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব লগতে কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে তেন্তে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ